সমগ্ৰ কাৰ্বি আংলঙত এতিয়া উত্তাল প্ৰতিবাদৰ ফলত স্তব্ধ কাৰ্বি আংলং বন্ধ হৈ পৰিল সকলো দোকান বজাৰ কাৰ্বি আংলং জিলাৰ ডংকা মুকামত বৃহস্পতিবাৰে পিজিআৰ ভিজিআৰ মাটি উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ঘূৰি অহা সময়ত পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিহাৰী সম্প্ৰদায়ৰ একাংশ দুষ্কৃতিকাৰী লোকে মাৰপিট কৰাৰ পিছত দুই পক্ষৰ মাজত ভয়াৱহ সংঘৰ্ষৰ সৃষ্টি হয় Karbi Unti long live! Long live! Long live! Karbi Unti long live! Long live! Long live! Karbi Anglong Bihari Dada Karbi Nusolibo! এই সংঘৰ্ষৰ ফলত কাৰ্বি সংগঠনৰ বহু কেইগৰাকী সদস্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ইয়াৰ পিছতে দুষ্কৃতিকাৰীক উচিত শাস্তি দিয়াৰ দাবীত জাঙুৰ খাই উঠিছে কাৰ্বি ছাত্ৰ সন্থাকে ধৰি জিলাখনৰ বহুকেইটা কাৰ্বি জাতীয় সংগঠন ইয়াৰ প্ৰতিবাদত আজি পুৱাৰে পৰা কাৰ্বি আংলং জিলা বন্ধৰ ঘোষণা কৰি ৰাজপথলৈ ওলাই আহিল শ ছাত্ৰ সংগঠনৰ সদস্য ইয়াৰে অংশ হিচাপে জিলাখনৰ বকলিয়াঘাট হাওৰাঘাট লাংহিন ডগমকাকে আদি কৰি বহু ঠাইৰ সকলো দোকান পোহাৰ বন্ধ হৈ পৰে আৰু নিশাৰ ভাগত কাৰ্বি ছাত্ৰ সন্থাৰ হাওৰাঘাট আঞ্চলিকৰ এক বৃহৎ দলে ন্যায়ৰ প্ৰতিবাদত হাওৰাঘাটৰ ৰাজপথত এক সমদল বাহিৰ কৰা দেখা যায় মাটি দখল কৰা ইভেন্টত কৰিব লাগিব ইভেন্টত কৰিব লাগিব পাৱাৰ তোমাৰ গো বেক পাৱাৰ তোমাৰ হাতু বিহাৰী দাদাগিৰি नहीं चलेगा बिहारी दादागिरी नहीं चलेगा बिहारी नहीं चलेगा কি হৈছিলে সবিক ঘটনাটো বিশেষকৈ আমাৰ কাৰ্বি আংলঙত যোৱাকালি KSA সংগঠনৰ তৰফৰ পৰা যেহেতু ধাৰণা কৰিছে এই আমাৰ ৱেষ্ট কাৰ্বি আংলঙত ডংকামুকামত এই ধাৰণাটো হৈছে পিজিআৰ ভিজিআৰ মাটি যেহেতু খেৰণিত বা যিমান কাৰ্বি আংলঙত পিজিআৰ ভিজিআৰ মাটি যে আছে এই দখল সেই বিষয় দি ধাৰণা কৰিছে আমাৰ ডংকামুকামত KSA সংগঠন তৰফৰ পৰা আৰু যেতিয়া KSA ল'ৰাবিলাক যেতিয়া আহো থাকোঁতে এই খেৰণিত যিমান বিহাৰী আছে এই বিহাৰীকেইটাই আমাৰ কাৰ্বি সংগঠনৰ ল'ৰাক এনেকৈ পিটি মাৰি গাড়ী চাৰি ভঙাই মানে ৰাতি অৱস্থা নাইকিয়া কৰিছে এই বিষয় লৈ আমি যিমান কাৰ্বি আংলঙত কাৰ্বি ইউনিটি যিমান আছে আমাৰ এইটো ন্যায়টো লাগে যিমান এই মাৰপিট কৰিছে আমাৰ কাৰ্বি সংগঠনৰ ল'ৰাক যিমান মাৰিছে সিহঁতক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু যিমান পিজিআৰ ভিজিআৰ মাটি ইয়াতে আছে এই যিমান মাটি দখল কৰিছে তেখেতক আমাৰ কাৰ্বি আংলঙৰ পৰা আঁতৰাব লাগে আমাৰ এই যিমানটো লাগে ইলেকশ্যনটো লাগে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল CEM EM টিম কাৰ্বি আংলং আমি অনুৰোধ কৰিছোঁ যিহেতু যোৱাকালিৰ ঘটনা আমাৰ KSA ল'ৰাক খেৰণিত যিহেতু মাৰিছে এনেকুৱা অৱস্থাত মাৰিছে যে মাথা চাথা ফুটাই সিহঁতক অৱস্থা নাইকিয়া কৰাইছে সেইকাৰণে আমাৰ ইয়াতে কাৰ্বি আংলঙত বিহাৰী দাদাগিৰি নচলিব সেইকাৰণে আমাৰ ন্যায় লাগে আৰু যোৱাকালি যিমান আমাৰ ল'ৰাক অৱস্থা নাইকিয়া কৰিছে আমাৰো এইটো ন্যায়টো লাগে বাছ আজি আমি কাৰ্বি ছাত্ৰ সন্থা আৰু ইয়াত বিভিন্ন দল সংগঠনৰ পৰা আমি ইয়াত হাওৰাঘাটত আমি অলপ মানে প্ৰতিবাদ কৰিছিলোঁ ৰেলী আমি পিছফুলি ৰেলী গৈছিলোঁ কাৰণটো হ'ল যে যোৱাকালি ইনচিডেণ্ট যে আমাৰ কাৰ্বি ছাত্ৰ সন্থাকেইটা ডংকামুকাম ৱেষ্ট কাৰ্বি আংলং লগত পিছফুলি ধাৰণাত থাকিছিলে সেই সময়ত ধাৰণা শেষ হোৱাৰ পাছত যে সিহঁতে ডিফু যোৱাতে খেৰণি চাৰিআলিতে যে কিছুমান বিহাৰীকেইটা সিহঁতে যে আমাৰ গাড়ী আৰু যে মানুহহঁতক মানে সিহঁতেটো মানে এটেক কৰিছে এতিয়াও যে হস্পিটেলাইজ হৈ আছে গাড়ীবোৰ চব বেয়া হৈ গ'ল এই কাৰণে আজি আমি গোটেই কাৰ্বি আংলং যিমানখিনি কাৰ্বি আংলং ৰাইজ আছে গোটেই মিলি কিনি আমি বেলেগ বেলেগ জেগাতো আমি বন্ধ কৰাই দিছোঁ দোকানকেইটা আৰু যে আজি খেৰণি চাৰিআলিও আমাৰ
তাতে বহুত মানুহকেইটা কাৰ্বি আংলঙৰ ৰাইজকেইটা তাত গোট খাইছিলোঁ যে আমি এটা কাৰণত গোট খাইছিলোঁ যে জাষ্টিছটো পাব লাগে বুলি জাষ্টিছটো যে যোনকেইটা আমাৰ কাৰণে এটেক কৰিছে যে সেইহঁতক যে ল' এণ্ড অৰ্ডাৰকেইটা অতি সোনকালে যে বিচাৰিব লাগে এই মতে আমি গম পোৱা মতে 17% মানে সিহঁতক এৰেষ্ট কৰা হ'ল বুলি কৈছে কিন্তু ইয়াত অকল 17 বুলি নহয় তাতে বহুত 100-200 জন মানুহকেইটা আছে তাত আমাৰ কাৰণে এটেক কৰা গতিকে চবৰ কাৰণে আমাৰ কাৰণে সিহঁতক ল' এণ্ড অৰ্ডাৰ মতে কি বিচাৰি কিনি সিহঁতক এৰেষ্ট কৰিব লাগে তাৰ ওপৰত যিমানখিনি ইলিগেল ছেটেলাৰ আছে ভিজিআৰ লেণ্ড লগত ইলিগেল ছেটেলাৰ আছে এইটো সোনকালে অতি সোনকালে কাৰ্বি আংলং অট'নমাছ কাউন্সিল পদক্ষেপ লৈ কিনি ইলেকশ্যনটো কৰিব লাগে বুলি আমি আজি দাবী জনাইছোঁ কিমান দিনলৈ বন্ধ থাকিব দোকান বজাৰ যদি একো ডিচিশ্যন নলয় চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা আমাৰ আজি যোনটো খেৰণিত তাত প্ৰতিবাদ কৰিছিলোঁ এই সময়ত কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৰেভিনিউ ইনচাৰ্জ CM অমৰ সিং টিছো আৰু হাৰঘাট MLA আমাৰ দৰসিং ৰহাকেইটা তাত গৈছিলে আহি কিনি এটা ৱৰ্ড দিছিলে যে 20 তাৰিখে আমি আলোচনা কৰিম এই বিষয় বুলি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সিহঁতে পদক্ষেপ লৈছে যে টিফুত মাতিছে 20 তাৰিখে আলোচনা কৰিম বুলি কৈছে যে আজিলৈকে যে আমি এতিয়া ইনডিফিনিট বন্ধ বুলিতো নকৰোঁ যে আজিৰ কাৰণে আমি এইটো ভাবিছিলোঁ যে 20 তাৰিখৰ পাছত যদি কোনো আমাৰ কাৰণে ইণ্টাৰেষ্ট নহয় যে আমাৰ দাবী মতে নহয় ক'লে আমি এইটো ইনডিফিনিটটো বন্ধ কৰিব তাৰপিছত ইনডিফিনিট আমি হাৰ্ডাৰ ষ্ট্ৰাইক হ'লে থাকিম অকল ইয়াত হাওৰঘাট নহয় যিমানখিনি কাৰ্বি আংলং আছে আমি তাতলৈকে মানে প্ৰতিবাদ কৰি থাকিম আনটিল এণ্ড আনলেছ ডেট আমি কি এইটো ইভিকশ্যন নকৰালৈকে আৰু যে যোনটো কালপ্ৰিট আছে সিহঁতৰ মানে ল' এণ্ড অৰ্ডাৰ মতে এইটো কি পদক্ষেপ নোলোৱালৈকে আমিতো এইটো মাত মাতি যাম প্ৰচেছন কৰি থাকিম আৰু